হয় মই 2025 চনৰ সাহিত্য অকাডেমি বঁটাটো পাই বহুত ভাল লাগিছে আৰু ভৱিষ্যতে মই আৰু আগবাঢ়ি যাব মন হৈ আহিছে। কিমানখন এই মুহূৰ্তলৈকে আপুনি গ্ৰন্থ লিখিলে? মই এনে 2003 চনত এটা নভেল পাব্লিছ কৰিছোঁ। তাৰপিছত লাইফত কিছু প্ৰব্লেম হোৱাৰ কাৰণে মই 2004 পৰা 2017লৈকে কিছু লিখিব পৰা নাই। তাৰপিছত মই 2018 চনত এই আমাৰ বড়ো উমেন ৰাইটাৰ্ছ এছ'চিয়েশ্যন এইটো ফেচবুকত বহুত আগবাঢ়ি আহি থকাটো দেখিয়া মই আৰু কিবা নতুনকৈ আৰু লিখিবা আগ্ৰহী হৈ আজিলৈকে লিখি আহিছোঁ। মোৰ লিখাত এনে বড়ো আইজ লিৰগিৰি গৌতম এইটো ক'বলগীয়া লাগিব আৰু মোৰ প্ৰেৰণা হিচাপে মোৰ বাবা যিটো ব্ৰহ্ম ধৰ্মৰ গুৰু লোহিত চন্দ্ৰ ব্ৰহ্ম বাবা, এই বাবা যদি আমাক স্থান নাদিলে মই লিখিব পৰা নাছিল। এই বাবাই নিজৰ খৰচ কৰিয়া মোক লিখিবাৰ কাৰণে স্থান দিয়া, মোৰ বাবাৰ ঘৰটোৱে থাকিয়া বাবাৰ দিয়া ঘৰটোৱে থাকিয়া মই লিখি আহিছোঁ। আৰু এই লিখাত পাব্লিছ নকৰিলেও মোৰ কিতাপটো কিতাপ হিচাপে দিব নাপাৰিব মানুহৰ ভিতৰত। এইটো একজন অ'এছিছ অফছেট প্ৰিণ্টাৰৰ মেনেজাৰ ধীৰাজ পদ্দাৰ, এই দাদা ধীৰাজ পদ্দাৰে নিজৰ খৰচ কৰিয়া আজিলৈকে মোৰ গোটেই কিতাপটো এইটো নিজে খৰচ দিয়াহে পাব্লিছ কৰি আহিছোঁ আজিলৈকে। এইটোহে মোৰ প্ৰেৰণা।